নিজৰ বাৰীৰ পৰা কিবা এটা পাচলি ছিঙি আনি ৰান্ধাৰ আমেজে সুকীয়া নহয় জানো। হেল্ল' এভৰিৱান, মই পাপৰি দ্য এক্সপেৰিমেণ্টেল কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেঁচা অমিতাৰ চালাডৰ এটা ৰেচিপি লৈ আহিছোঁ। সাধাৰণতে কেঁচা অমিতাৰ চালাডটো হৈছে এটা থাই চালাড ৰেচিপি, কিন্তু মই অলপ নিজা ষ্টাইলত বনাবলৈ চেষ্টা কৰিছোঁ। খুব কম বস্তু মই ইয়াত ব্যৱহাৰ কৰিছোঁ। সাধাৰণতে এইবোৰ আমাৰ পাকঘৰত থাকেই। খাবলৈ খুবেই টেষ্টি আৰু অত্যন্ত হেল্ডি চালাড ৰেচিপি, আৰু খুব কম সময়তে আপোনালোকে বনাই খাব পাৰিব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাওকচোন মই কেনেদৰে বনাইছোঁ। অমিতাটো সাধাৰণতে আমি বৰ এটা ভাল নোপোৱা ফল বা পাচলি, কিন্তু অমিতা অত্যন্ত উপকাৰী এবিধ ফল বা পাচলি হয়। ইয়াত এবিধ এনজাইম থাকে, আৰু সেই এনজাইমটোৰ নাম হৈছে পেপেইন, যিটোৱে নেকি আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো খুব ষ্ট্ৰং কৰে। আৰু ইয়াত অত্যন্ত ফাইবাৰ আছে, গতিকে ই আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবিলাক উলিয়াই পেলোৱাটো সহায় কৰে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো চাওক। ইয়াত মই এটা টেঙা ব্যৱহাৰ কৰিছোঁ। সাধাৰণতে থাই চালাডত নেমু টেঙা ব্যৱহাৰ কৰে। মই নেমুৰ সলনি আমাৰ অসমতে পোৱা এবিধ ঔষধি গুণযুক্ত আৰু খাবলৈ অধিক সোৱাদ লগা এবিধ টেঙা ব্যৱহাৰ কৰিছোঁ, আৰু সেইবাবে খাবলৈ চালাডটো আৰু অত্যন্ত সোৱাদ লগা হৈ পৰিছিলে। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি শেষত ভাল পায় তেনেহ'লে লাইক কৰক আৰু ৰেচিপিটো শ্বেয়াৰ কৰক। আৰু যিসকল নতুন বন্ধু বান্ধৱী আজি মোৰ চেনেলটো ফাৰ্ষ্ট চাইছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এয়া মই এফাল কেঁচা অমিতা লৈছোঁ, বাকলি গুচাই গুটি এৰুৱাই ল'লোঁ, আৰু এয়া এটুকুৰা ৰঙালাও লৈছোঁ। এতিয়া মই এইখিনি এখন পিহনাত মিহিকৈ পিহি ল'ম। চাব যাতে অমিতাটো খুব টান আৰু কেঁচা হয়, নহ'লে চালাডৰ আচল সোৱাদটো নাহিব। আৰু মই এইখন পিহনা ব্যৱহাৰ কৰি ভাল পাওঁ, কাৰণ ইয়াত খুব মিহিকৈ ওলায় আৰু চালাডটো খাবলৈ খুবেই সোৱাদ লগা হয়। এয়া এইখিনি মোৰ অমিতা পিহা হৈ গ'ল। এতিয়া মই এটুকুৰ ৰঙালাও পিহি লৈছোঁ ইয়াত। এয়া কালাৰটো দেখিবলৈ খুবেই ধুনীয়া হৈছে। আপোনালোকে গাজৰো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৰঙালাও দি খাই চাবচোন, খুব ভাল লাগে। কোনোবাই খায় নেকি বাৰু ৰঙালাও এইদৰে চালাড বনাই? মোক কমেণ্টত জনাবচোন। আৰু যিসকলে খোৱা নাই এতিয়ালৈকে এইদৰে খাই চাব, খুবেই সোৱাদ লগা হয়। এতিয়া মই এটা বাতিত এই পিহি লোৱা মিশ্ৰণখিনি ঢালি দিম। এয়া এইদৰে। এতিয়া মই এটুকুৰ ডাঙৰ আকাৰৰ আদা মিহিকৈ কুটি লোৱা ইয়াত মিহলাইছোঁ। ইয়াৰ পিছত মই মিহলাম এটা ডাঙৰ আকাৰৰ পিঁয়াজ। এয়া তাৰপিছত দিম মই কেইটামান খিচমিচ। এয়া হৈছে মান ধনিয়া, আপোনালোকে ধনিয়াও দিব পাৰে। এয়া মোৰ বাৰীত একদম ফ্ৰেছ মান ধনিয়া আছিলে, সেইকাৰণে মই সেইখিনিকে দিছোঁ। এতিয়া অকণমান মিহলাই এতিয়া ইয়াত মই দিম একদম এটা বঢ়িয়া বস্তু, মোৰ খুবেই প্ৰিয়, সেইটো হৈছে বিহ জলকীয়া। মই এটুকুৰা দিম, কাৰণ বহুতেই জ্বলা। আপোনালোকে সাধাৰণভাৱে পোৱা জলকীয়াও দিব পাৰে যদি বেছি জ্বলা নাখায়। এয়া হৈছে ফ্ৰাইড কাজু। এইখিনি মই 2 টেবুল স্পুন জোখৰ দিছোঁ, ভাজি লৈ পেলাই খুন্দনাত খুন্দি দিছোঁ। এয়া হৈছে নিমখ, এয়া জালুক। আপোনালোকে জালুক যদি বেছি জ্বলা পায় তেনেহ'লে নিদিলেও হ'ব, অপশ্যনেল হয়। আৰু এইখিনি হৈছে থেকেৰা, কুজি থেকেৰা। এইখিনি মই 3 মিনিট সময় গৰম পানীত জিকাই থৈছিলোঁ, আৰু গোটেই চালাডটোৰ মেইন সোৱাদ এই থেকেৰাখিনিয়ে আনিছে। আপোনালোকে বনাই খাব, তেতিয়া গম পাব। নেমুতকৈও খাবলৈ খুবেই সোৱাদ লগা হয়। এয়া আৰু শেষত মই মিহলাইছোঁ এয়া মিঠাতেল। চালাডত যিমানেই যি তেল নিদিয়ক, মিঠাতেলৰ সমান সোৱাদ কোনেও আনিব নোৱাৰে। মিঠাতেল দিলে চালাডৰ আচল সোৱাদটো বাঢ়ে, সেইবাবে মই মিঠাতেলেই ব্যৱহাৰ কৰোঁ। এতিয়া মই এই গোটেই মিশ্ৰণখিনি ভালকৈ মিহলাই এয়া কাটি লোৱা এফাল অমিতা সজাই দিছোঁ এয়া, আৰু ওপৰত এয়া অলপ ড্ৰাই ফ্ৰুট ছটিয়াই দিছোঁ, আৰু এয়া মান ধনিয়া পাতেৰে সজাই দিছোঁ। চালাডখিনি দেখিয়ে বাৰু লগা নাইনে খাবলৈ খুব সোৱাদ লগা হৈছে বুলি? আপোনালোকেও এইদৰে বনাই খাওক, তেতিয়াহে গম পাব খাবলৈ কিমান সোৱাদ লগা এইবিধ চালাড। একদম কম উপকৰণত বনাব পাৰি, বেছি বস্তু একেবাৰে প্ৰয়োজন নাই, পাকঘৰত থকা বস্তুৰেই বনাব পাৰি। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ। এইদৰে বনাই খাওক, আৰু কেনেকুৱা পালে মোৰ ৰেচিপিটো আপোনালোকে কমেণ্টত জনাওক, লাইক কৰক। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো আজি ফাৰ্ষ্ট চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, মোৰ ভাল লাগিব। ধন্যবাদ।